চাওক ৰাইজৰ যিখিনি মৰম ৰাইজৰ যিখিনি আদৰ আমি প্ৰতিটো অঞ্চলত পাইছোঁ সেইটো অভূতপূৰ্ব আমি আশা কৰাতকৈ ৰাইজৰ মৰম আমি বেছি পাবলৈ সক্ষম হৈছোঁ আমি যদি তৃণমূল পৰ্যায়ত বুথত সভা পাতিছোঁ তাতো ৰাইজৰ যিখিনি মৰম আদৰ আৰু তাৰ পৰা আপোনালোকে যদি আমাৰ মন্ত্ৰীসকলৰ সভা আমাৰ প্ৰাৰ্থীৰ সভা আৰু আমাৰ দলীয় সতীৰ্থসকলে বিভিন্ন অঞ্চলত তেওঁলোকে নিজাববীয়াকৈ বিভিন্ন সভা সমিতিত যিখিনি ৰাইজৰ পৰা মৰম আদৰ সমৰ্থন পাইছে ই সঁচাকৈ অভূতপূৰ্ব আমি সঁচাকৈ যোৰহাটবাসী যোৰহাট লোকসভাবাসী ৰাইজৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টি কৃতজ্ঞ বিগত নিৰ্বাচনসমূহতো ৰাইজৰ আমি যথেষ্ট মৰম পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই তেনেকৈ মৰম আৰু আশীৰ্বাদ এইবাৰো আমি যে পাম সেইটো আমি নিশ্চিত বুলি আমি নিজৰ মনতে সকলোৱে আমি ভাবিছোঁ চাওক নাজিৰা শিৱসাগৰত এইবাৰ এটা বেলেগ প্ৰতিচ্ছবি আপোনালোকে দেখা পাব নাজিৰা সমষ্টিত খুব ভাল হ'ব আমাৰ যেতিয়া আমি দেখা পাইছোঁ এতিয়া ৰাইজৰ যিখিনি সমৰ্থন যিবিলাক অঞ্চলত আচলতে আগতে আমাৰ কিছু সমৰ্থন কমিছিলে সেইবিলাক অঞ্চলতো ৰাইজৰ যথেষ্ট সমৰ্থন বা আদৰ আমি দেখা পাইছোঁ আপোনালোকে তিতাবৰতে যদি প্ৰত্যক্ষ কৰে আজিৰ দিনত সেই 2021 নিৰ্বাচন আৰু 24 নিৰ্বাচনৰ বহুত পাৰ্থক্য আপোনালোকে দেখিছে বহুত ব্যক্তি যিসকল ব্যক্তি আগত কংগ্ৰেছ দলত আছিলে বিভিন্ন দলত সব ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান কৰিছে এই যে ৰাইজে যে বিভিন্ন দলৰ ব্যক্তিসকল আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকৰো মনত এটা বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ মাধ্যমেৰেহে সমাজখন বা আমাৰ ৰাজ্যখন বা অঞ্চলটোৰ উন্নয়ন হ'ব এই যিটো ৰাইজৰ যিখিনি সমৰ্থন আমি দেখা পাইছোঁ তাৰ পৰা আমি আশা কৰিব পাৰোঁ যে এইবাৰ যোৰহাট লোকসভাত যোৱাবাৰৰ তুলনাত বহুত বিপুল সংখ্যক ব্যৱধান হ'ব বুলি আমি সেইটো আশা কৰিছোঁ চাওক আমিতো এই ফিল্ডখন যিখন আমি ইয়াত যি খেলপথাৰ আমি লৈছোঁ আমি আশা কৰিছোঁ যে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা তিতাবৰৰ পৰা আহিব আমি এতিয়াই সংখ্যা নকওঁ আপোনালোকে অহাকালি দেখিব ইয়াত কিমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ মৰম আৰু নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰৰ প্ৰধানমন্ত্ৰী কৰিবৰ বাবে ৰাইজৰ যিখিনি আশীৰ্বাদ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব আমি ৰাইজক কেৱল অনুৰোধ জনাইছোঁ সভাখনলৈ যাতে সকলো আহে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যিখিনি বক্তব্য যিখিনি তেওঁৰ পৰিকল্পনা ভৱিষ্যতে আমাৰ তিতাবৰৰ অঞ্চলৰ আগবঢ়াই লৈ যোৱাৰ সেইখিনি যাতে সকলোৱে শুনে সেইটোৱে মই আহ্বান জনাইছোঁ চাওক এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিত কোনো মন্ত্ৰী নাই বা বিধায়ক নাই এতিয়া আমি এজন কাৰ্যকৰ্তা আমাৰ তৃণমূলৰ বুথৰ সভাপতিৰ যি ভূমিকা মোৰো সেই একে ভূমিকা আমাৰ ইয়াত এতিয়া কোনো নেতাৰ নহয় আমি সকলো এটা কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব যে আমাৰ প্ৰাৰ্থীগৰাকীক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমি প্ৰধানমন্ত্ৰী হিচাপে তেওঁক দায়িত্ব পাবৰ কাৰণে আমি পৰিশ্ৰম কৰিছোঁ ৰাইজৰ কাষলৈ গৈছোঁ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ সেইটো ভালহে পাব লাগিব বিৰোধী নেতাসকল অহা নাই সেইটো তেওঁলোকৰ দুৰ্বলতা কিন্তু আমিতো ৰাইজৰ কাষলৈ আহিছোঁ আমি এজন কাৰ্যকৰ্তা হৈ আমি দিনে নিশাই পৰিশ্ৰম কৰি ৰাইজৰ ওচৰত আমি থাকিব বিচাৰিছোঁ এইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ যিসকলে আহি এনেকৈ পৰিশ্ৰম কৰিছে মই সঁচাকৈ আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ চাওক আপুনি চাহ বাগিচাৰ আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিৰ সকলোতকৈ শক্তিশালী গড় যদি বুলি কোৱা যায় সেইটো হ'ল চাহ বাগিচা এই যিটো আমাৰ গড় যে আমি নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ আপুনি এই নিৰ্বাচনত দেখিব ই যোৱাবাৰতকৈ আৰু অধিক সংখ্যক আমি ৰাইজৰ সমৰ্থন আৰু মৰম পাবলৈ সক্ষম হ'ম চাব ৰাইজৰ কেনেকৈ সঁহাৰি যিসকল মানুহ যোৱাকালিলৈকে কংগ্ৰেছ কৰি আছে সেইসকল মানুহ এতিয়া সব ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আপুনি মানুহে বিচাৰি নাপাব এতিয়া চাহ বাগিচাত যে কংগ্ৰেছ দলৰ কোনে টেবুল লৈ বহিব এইটো এটা বহুত ডাঙৰ প্ৰশ্নবোধক চিন হৈ গৈছে আজিৰ দিনত তো এনেকুৱা শূন্য বুলি আমি কাকো ক'বলৈ নাযাওঁ কিন্তু এটা কথা হ'ল ৰাইজে তেওঁলোকে কৰা বিশ্বাসঘাতকতাৰ আজি তেওঁলোকে ফল ভুগিব পাৰিবলগীয়া হৈছে তেওঁলোকক ৰাইজে বহুত মৰম কৰিছিলে কিন্তু একো নকৰিলে যে আৰু আমি যে ৰাইজৰ প্ৰতি যে কাম কৰি আছোঁ ৰাইজে সেইকাৰণে চাহ বাগিচাৰ ৰাইজ কৃতজ্ঞ ৰাইজে সদায় পাহৰি নাযায় সেইকাৰণে আমাৰ প্ৰতি তেওঁলোকৰ সেই মৰম সেই আদৰ আছে
ছবিখন অতি সুন্দৰ আৰু যিমানেই নিৰ্বাচনৰ কাষ চাপি আহিছে, যিমানে আমি নিৰ্বাচনী প্ৰচাৰ চলিছোঁ, সিমানেই ভাৰতীয় জনতা পাৰ্টীৰ উত্থান বা তপন গগৈ ডাঙৰীয়াৰ জয় নিশ্চিত হৈ গৈছে। ডেফিনেটলি নাহে। আপুনি চাওক, নাজিৰা সন্মিলনীৰ সেইদিনাখন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া নিৰ্বাচনী সভা কৰিব, তাত ৰাইজৰ উৎসাহ কেনেকুৱা ধৰণৰ। কাৰণ এইবাৰ নিৰ্বাচনটো আপোনালোক সকলোৱে জানে, এইবাৰ নিৰ্বাচনত সকলোৰে উদ্দেশ্য কি, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ ৰাইজে চাবলৈ ইচ্ছা কৰি আছে। গতিকে এই নিৰ্বাচনটো আমাৰ তপন গগৈ ডাঙৰীয়া এক মাধ্যমে, কাৰণ প্ৰত্যেকজন প্ৰাৰ্থী এক মাধ্যম। এই মাধ্যমৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি উন্নয়নৰ যাত্ৰা, সেই যাত্ৰাৰ সহযোগিতাভাৱে আমাৰ প্ৰাৰ্থীগৰাকী আমি জয়যুক্ত কৰাব লাগিব ভাৰতীয় জনতা পাৰ্টি। তিতাবৰত কেনেকুৱা হ'ব বুলি? তিতাবৰটো খুব সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে। আকৌ সেইদিনা তিতাবৰত আমি যুৱ সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ, এই মণ্ডলৰ সভাপতিসকল আছেই যুৱ মৰ্চাৰ। মানে খুব সুন্দৰ ৰাইজৰ বা যুৱ প্ৰজন্মৰ উৎসাহ, আৰু যুৱ প্ৰজন্মই এটা মেছেজ দিয়ে দিলে তিতাবৰ সেইদিনাখন যুৱ সন্মিলনৰ পৰা, যে তিতাবৰ যুৱ শক্তি কাৰ লগত আছে, ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, মিত্ৰজোঁটৰ পাৰ্টী আমাৰ তপন গগৈ ডাঙৰীয়াৰ লগত আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতখন শক্তিসকলৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে। গতিকে ইয়াৰ ৰাইজে ইতিমধ্যে তিতাবৰ যুৱ শক্তি এটা বস্তু মেছেজ দিলে, সমগ্ৰ অসমতে সেইটো মেছেজটো বা বাৰ্তা গৈছে যে তপন গগৈ ডাঙৰীয়া এক বৃহৎ বিভন্নৰ জয়যুক্ত হ'ব। কাৰণ এটা কথা আপোনালোকে দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু ছ'চিয়েল মিডিয়াত এটা হাইপ সৃষ্টি কৰিবলৈ তেওঁ পাইছে, তেওঁ মাৰ্কেটিংটো খুব সুন্দৰ কৰিছে, তেওঁ খুব সুন্দৰ এটা মাৰ্কেটিং কৰিছে। কিন্তু সঁচাকৈ যদি বাস্তৱ অৰ্থত যদি আপুনি তৃণমূল পৰ্যায়ত যায় বা কৰ্মী বা ৰাইজৰ ওচৰত যায়, তেতিয়া ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে। কাৰণ চাওক, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো স্তৰৰ জনসাধাৰণৰ বাবে তেওঁ কাম কৰিছে। ঠিক অসমতো জানেই মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, কাৰণ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া যি অসাধাৰণ ব্যক্তিত্বই হওক, সুদক্ষ নেতৃত্বই হওক, সদায় প্ৰত্যেক স্তৰৰ জনসাধাৰণক তেওঁ আকৃষ্ট কৰিছে। স্ব ইচ্ছাই ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে। সেইকাৰণে দেখিছে আজি কংগ্ৰেছ দলৰ হওক বা অন্যান্য দলৰ প্ৰাৰ্থীয়ে হওক বা নেতাসকলে হওক, পাৰ্টীয়ে হওক বা নেতাসকলে হওক, আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে। কাৰণ সকলোৱে উপলব্ধি কৰিছে এইটো এটা এনেকুৱা এটা দল যি ৰাইজৰ স্বাৰ্থত কাম কৰিব লগা, আমাৰ দেশৰ বা জাতিটোৰ ঐতিহ্য সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত কাম কৰিব পাৰে বা দেশৰ অখণ্ডতা জীয়াই ৰখাৰ ক্ষেত্ৰত কাম কৰিব পাৰে। চ' কাইলৈ পৰহি, আজি আমাৰ জইনিং আছিলে পৰহি যোৰহাট সমষ্টিত, কাৰণ যোৰহাট লোকসভা সমষ্টিত যে যোৰহাট টাউনত বা আপোনাৰ প্ৰায় 1000 ওপৰত যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হ'ব। এই আমাৰ কটন কলেজ বিশ্ববিদ্যালয়ৰ সাধাৰণ সভাপতি জাভেদ আখতাৰ ডাঙৰীয়া আহিছে। সকলোৱে গম পাইছে এইটো এনেকুৱা ধৰণৰ প্ৰত্যেকটো স্তৰৰ জনসাধাৰণৰ কাৰণে, সকলো ধৰ্মাৱলম্বী লোকৰ কাৰণে এই দলটোৱে কাম কৰে। প্ৰত্যেকে উপলব্ধি কৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া বাৰে বাৰে কৈছে, এটা ছ'চিয়েল মিডিয়াৰ হাইপ সৃষ্টি কৰিছে। কিন্তু আপোনাৰ এটা কথা কওক, তেওঁ এজন সুবক্তা, সেইটো আমি নক'লে ভুল হ'ব, ঠিক আছে। কিন্তু সুবক্তা হৈ উন্নয়নৰ ক্ষেত্ৰত কি কাম কৰিছে? যেতিয়া ক'ভিডৰ ভয়ংকৰ পৰিস্থিতি হৈছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি তিতাবৰ সমষ্টিৰ ৰাইজৰ লগতো তেওঁ সেই হস্পিটেল তদাৰক কৰি ফুৰিছিলে, তেতিয়া তেওঁ ক'ত গৈছিলে? তেওঁ যে আজি ইমান কয় যে তেওঁ যে সংসদত ভাল ভাষণ দিয়ে, সঁচা অৰ্থত যদি সংসদত ভাল ভাষণ দিলেহেঁতেন আজি কলুৱাবাৰীৰ সমষ্টিৰ কি উল্লেখনীয় পদক্ষেপ এটা আপোনালোকে কওক, আমাক দেখুৱাই দিয়ক। এনেকুৱাতো একো পদক্ষেপ নাই। কিন্তু কেৱল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক আমি সন্মান কৰোঁ, কিন্তু দেউতাকৰ চেণ্টিমেণ্ট লৈ কেতিয়াও ৰাজনীতি নহয়, আৱেগত কেতিয়াও ৰাজনীতি নহয়। আৰু যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ, সচেতন, প্ৰত্যেকটো ঘৰ খুব বিবেক বিবেচনাৰে ভোট দিয়ে। এইবাৰো পুনৰ প্ৰমাণিত হ'ব যে তপন গগৈ ডাঙৰীয়াক বৃহৎ বিভন্নভাৱে আপোনাৰ তিতাবৰ সমষ্টিৰ ৰাইজে ভোট প্ৰদান কৰিব, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব হাতখন শক্তিশালী কৰিব, আৰু তৃতীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে আমাৰতো এতিয়ালৈ চাওক, সেই সংখ্যাটো কৈ দিয়া ভাল, কিন্তু মোৰ এটা মোৰ অনুভৱ হৈছে যিদৰে, কাৰণ চাওক আজিৰ দিনত গৌৰৱ গগৈ শুৱে বহে থকা ব্যক্তিকেইজনো আমাৰ লগত আছে, আমাৰ লগত ডেইলি আমাৰ লগত সম্পৰ্ক কৰি আছে। তেওঁ সেইদিনাখন কৈছে যে যুৱ শক্তি তেওঁৰ লগত আছে, যে সঁচা অৰ্থতে যুৱ শক্তি তেওঁৰ লগত নমিনেশ্যন কেইজন যুৱ শক্তি তেওঁৰ লগত যুৱক দেখিলোঁ মই তেওঁক সমালোচনা কৰা নাই, কিন্তু তেওঁ যোৰহাটৰ ৰাজনৈতিক বা সামাজিক জীৱনটোৰ লগত কি তেওঁ সম্পৰ্ক আছে। আজিলৈ মোৰ ঘৰৰ ওচৰতে তেওঁ ওচৰ চুবুৰীয়া, 4টা ঘৰৰ পৰা তেওঁ ঘৰ পায়, তেওঁ আমাৰ ঘৰখনৰ লগত কিবা এটা সম্পৰ্ক কৰিছিলে নে আগতে? কাৰণ ৰাইজে সেইবোৰ কথা খুব আজিলৈ যথেষ্টখিনি সজাগ আৰু সচেতন, বিশেষকৈ ছাত্ৰ সমাজ যথেষ্ট বা যুৱ সমাজ যথেষ্টখিনি সচেতন। তেওঁ ছ'চিয়েল মিডিয়াত কিন্তু খুব সুন্দৰ মাৰ্কেটিং কৰিছে, কিন্তু একমাত্ৰ ছ'চিয়েল মিডিয়াই এজন প্ৰাৰ্থীক কেতিয়াও জিকাব নোৱাৰে। এইটো কথা ক'লে ভুল হ'ব, কাৰণ যোৰহাট সমষ্টিটোত আপোনালোকে নিৰ্বাচনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত কিমান গুৰুত্ব দিছে আপোনালোকে দেখিছে। প্ৰত্যেকটো ক্ষেত্ৰত যোৰহাটৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিছে, যোৰহাটৰ ৰাইজৰ লগত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছে। যদি আপুনি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আপোনালোকে তিতাবৰতে কিমানবাৰ আহিছে, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে, জয়ন্ত মল্ল ডাঙৰীয়া আহিছে, তেতিয়াতো গৌৰৱ গগৈ খেলা সিদ্ধান্ত নাছিলে, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বা আমাৰ দলটোৱে প্ৰত্যেকটো ইলেকশ্যনে খুব গুৰুত্ব সহকাৰে, যিহেতু যোৰহাটখনৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তই বহুখিনি পদক্ষেপ লৈছে উন্নয়নৰ স্বাৰ্থত প্ৰত্যেকটো ক্ষেত্ৰত, সেইকাৰণে আমি যোৰহাটখনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আমাৰ কোনো ভয় আমি শংকিত নহয়। এইটো সঁচা কথা, আমি বিৰোধীক কেতিয়াও আমি দুৰ্বল বুলি নাভাবোঁ, আৰু দুৰ্বল বুলি ভবাটো এইটো ভুল হ'ব। আমি
সেইকাৰণে বিৰোধীক আমি দুৰ্বল বুলি নাভাবি আমি সংগঠনটোৰ স্বাৰ্থত আমি পুনৰবাৰ তপন গগৈ ডাঙৰীয়াক জয়যুক্ত কৰাৰ স্বাৰ্থত আমি ইয়াত আমাৰ যিখন চৰকাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ দায়ে হওক বা আজি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ এতিয়াও সাংসদেই হৈছে বৰ্তমান পল্লৱ ডাঙৰ তেওঁলোকে ইয়াত আহিছে আৰু এইটো এনেকুৱা নহয় আপোনালোকে বাৰে বাৰে কৈছোঁ কেৱল নিৰ্বাচনৰ সময়তে যে আহিছে এনেকুৱা নহয় আপোনালোকে নিজে দেখিছে আজি জয়ন্ত মল্ল ডাঙৰীয়া তিতাবৰত কিমানবাৰ আহিছে বুথৰ কাৰ্যকৰ্তাহঁতৰ লগতো তেওঁলোকে এখন সভা কৰিছে এনেকুৱা বিৰল দৃশ্য আপোনালোকে প্ৰতিচ্ছবি ক'ৰবাত কাৰোবাক দেখিছেনে গতিকে আমি ভয়ৰ কোনো প্ৰশ্ন নাই আমি জয় হোৱাটো নিশ্চিতই আৰু যিমানেই মই বাৰে বাৰে আপোনালোকক যিমানেই নিৰ্বাচনৰ কাষ চাপি দিবা যে আমি প্ৰচাৰ চলি আছে সিমানে গৌৰৱ গগৈৰ ৰাইজৰ বিশেষকৈ যুৱ প্ৰজন্মৰ মহিলাসকলৰ মোহ ভংগ হৈছে গতিকে আমি 1.5 লাখ বা 2 লাখৰ ব্যৱধানৰ ভিতৰত আমি জয়যুক্ত প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন